নমস্কাৰ বন্ধুসকল। আজিৰ মই এই ভিডিঅ'টোত আপোনালোকক ডাক ব্যৱস্থাত আমাৰ ডাক সেৱাৰ কথা আমি সকলোৱে জানো। ভাৰতীয় ডাক ব্যৱস্থাই আমাৰ কাৰণে অবিচ্ছেদ্য অংগ। বৰ্তমান সময়তো বিভিন্ন ধৰণৰ চিঠি পত্ৰৰ পৰা আদি কৰি টকা পইচা পঠোৱা, কাপোৰ পঠোৱা আদি কাপোৰ কানি বা বিভিন্ন সামগ্ৰী আমি এঠাইৰ পৰা আন ঠাইলৈকে পঠাবৰ কাৰণে আমি ডাক ব্যৱস্থাৰ সহায় লওঁ। বৰ্তমানেও লৈ আহিছোঁ। বিভিন্ন ধৰণৰ আধুনিক সুবিধাসমূহ বিভিন্ন ধৰণৰ উপলব্ধ হোৱাৰ পিছতো আমি ভাৰতীয় ডাক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ। আমি ভাৰতীয় ডাক ব্যৱস্থাৰ জৰিয়তে ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ইলেক্ট্ৰনিক মানি অৰ্ডাৰ, স্পীড পোষ্ট, পাৰ্চেল, বিজনেছ পাৰ্চেল, ডাকঘৰ ছেভিংছ আদি বিভিন্ন ধৰণৰ আঁচনিসমূহ আমি উপভোগ কৰি আহিছোঁ। বৰ্তমান সময়ত অৰ্থাৎ 2019 বৰ্ষৰ পৰা ডাকঘৰৰ সৈতে কিছু নতুন সুবিধা সংযুক্ত হৈছে 18-19 বৰ্ষত, আৰু আজি আমি সেই সুবিধাসমূহৰ বিষয়ে আপোনালোকক কিছু অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা হৈছে ডাকঘৰত আধাৰ সেৱা কেন্দ্ৰ। আমাৰ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে আমাৰ অসমৰ প্ৰায়বোৰ আঞ্চলিক ডাকঘৰতে বৰ্তমান সময়ত আধাৰ সেৱা কেন্দ্ৰ হিচাপে চৰকাৰে গঢ় দিছে, আৰু য'ত আমি গৈ আমাৰ আধাৰ কাৰ্ডৰ কাৰণে আমি এপ্লাই কৰিব পাৰোঁ আৰু আমাৰ আধাৰ কাৰ্ড আমি সংগ্ৰহ কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় কথাটো জ্ঞাত। তাৰপিছত ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক। ডাকঘৰৰ সৈতে নতুনকৈ সংযুক্ত হৈছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, অৰ্থাৎ ডাকঘৰ কেন্দ্ৰবোৰত এই বেংকৰ সুবিধা আমি ল'ব পাৰোঁ। ইয়াৰ জৰিয়তে আমি বাকী ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় যিবোৰ বেংক আছে সেইবোৰৰ সমানে আমি ডাকঘৰ পোষ্ট পে'মেণ্ট বেংকৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰোঁ। আমি টকা ডিপ'জিট কৰিব পাৰোঁ, ট্ৰেনজেকশ্যন কৰিব পাৰোঁ। আমি ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত আনকি ATM কাৰ্ডৰো সুবিধা দিয়া হৈছে, কাৰণ ATM কাৰ্ড আমাক লাগেইতো এতিয়া, সেইটো কথা। তাৰ উপৰিও ডাকঘৰত পাছপোৰ্ট সেৱা কেন্দ্ৰ। বৰ্তমান সময়ত প্ৰতিখন জিলা ডাকঘৰত পাছপোৰ্ট সেৱা কেন্দ্ৰ হিচাপে চৰকাৰে গঢ় দিছে, যাৰ জৰিয়তে আমি জিলা ডাকঘৰত গৈ আমি আমাৰ পাছপোৰ্ট আমি তৈয়াৰ কৰি ল'ব পাৰোঁ। তাৰপিছত PLI পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ বা RPLI ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ। বিভিন্ন ধৰণৰ আমাৰ প্ৰতিটো ডাকঘৰতে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ কথা আমি সকলোৱে জানো। ইঞ্চুৰেঞ্চৰ কথা আমি ডাকঘৰৰ জৰিয়তে আমি ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিব পাৰোঁ। গতিকে আমি সকলোৱে আহক আমাৰ ওচৰৰ ডাকঘৰত গৈ ডাকঘৰে প্ৰদান কৰি থকা বিভিন্ন সুবিধাসমূহ আমি বুজ লওঁ আৰু সেই সুবিধাসমূহ গ্ৰহণ কৰি আমাৰ জীৱনটো আৰু সুন্দৰ কৰি তোলোঁ। ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আকৌ নতুন বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈকে কম দিনৰ ভিতৰতে ঘূৰি আহিম।